সফলতা পৰম তৃপ্তিদায়ক যাত্ৰাৰ সফল পৰিসমাপ্তি। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইনষ্টিটিউট অফ এডুকেশ্যনৰ পৰা আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ ডিগ্ৰী লাভ কুংকি চৌধুৰীৰ। ৰাজনীতিৰ পথাৰত সফলতা অৰ্জন কৰিব নোৱাৰিলেও শিক্ষাৰ ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিলে কুংকি চৌধুৰীয়ে। শেহতীয়াকৈ আনুষ্ঠানিকভাৱে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইনষ্টিটিউট অফ এডুকেশ্যনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে কুংকি চৌধুৰীয়ে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই সামাজিক মাধ্যম যোগে কুংকি চৌধুৰীয়ে লিখে, মোৰ বাবে শিক্ষা মানুহৰ উত্তৰণ আৰু সাফল্যৰ এক পৰিৱৰ্তনশীল তথা পৰম তৃপ্তিদায়ক যাত্ৰাৰ সফল পৰিসমাপ্তি। এই সমগ্ৰ যাত্ৰাপথত আগবঢ়োৱা মাৰ্গদৰ্শন, অনুপ্ৰেৰণা আৰু নিৰন্তৰ সমৰ্থনৰ বাবে মই ইনষ্টিটিউট অফ এডুকেশ্যনৰ প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকাৰ ওচৰত আন্তৰিকভাৱে কৃতজ্ঞ। সহপাঠী আৰু বন্ধু বান্ধৱীসকলৰ সৈতে জীৱনৰ এই বিশেষ অধ্যায়টো পাৰ কৰিবলৈ পাই মই নিজকে অতিকৈ সৌভাগ্যৱান অনুভৱ কৰিছোঁ। তেওঁলোকৰ সহযোগিতা, অনুপ্ৰেৰণা আৰু সাহচৰ্যই মোৰ এই যাত্ৰাক আৰু অধিক স্মৰণীয় কৰি তুলিলে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা দীক্ষান্ত সমাৰোহত আমাৰ ডিন তথা সঞ্চালক লিউৱে মহোদয়ে কৈছিল যে আমি সকলোৱে প্ৰচলিত ধাৰাক প্ৰশ্ন কৰিব পৰা যুক্তিবাদী চিন্তাবিদ আৰু সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পৰা উদ্ভাৱক। তেখেতৰ এই কথাষাৰত IOEৰ সামগ্ৰিক পৰিৱেশ আৰু শিক্ষানুষ্ঠানখনত মোৰ নিজৰ অভিজ্ঞতাৰ সাৰমৰ্ম সুন্দৰভাৱে প্ৰতিফলিত হৈছে। মই জানো যে ইয়াত আহৰণ কৰা মূল্যবোধ, চিন্তা, শিক্ষা আজীৱন মোৰ লগত থাকি যাব। জীৱনৰ এই অধ্যায়টোৰ সামৰণি পৰাৰ লগে লগে মই মোৰ যাত্ৰাৰ সকলো অভিজ্ঞতা, শিক্ষা আৰু আপোন সম্পৰ্কবোৰৰ প্ৰতি অশেষ কৃতজ্ঞতা জনাইছোঁ। এই স্মৃতিবোৰে অনাগত দিনত মোৰ জীৱনক সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব।